Hi everyone, welcome to my channel. আজি মই ডিগবৈ যাবলৈ ওলাইছোঁ ভণ্টিৰ ওচৰলৈ। ৰেডি হৈ গ'লো, যাম আৰু এতিয়া বেছি দিন নাই। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়া মোৰ নটিফিকেশ্যনবোৰ পাই থাকিব। এইবাৰ জানুৱাৰীত পিকনিক খাব আহিব লাগিব, আপোনালোকেও আহিব। এইবোৰ গোটেই পানী হয় যে বাৰিষা দিনত, এতিয়া খৰালি দিন বুলি পানী নাই ইমানটা। জাগোন পাই গ'লোঁ, বাছত বহি আছোঁ। পাই গ'লোঁ মই ভণ্টিৰ ৰুম পাই আহি পূৰা ভাগৰ লাগি আছিলে, পূৰা শুলোঁ। শুই উঠি এতিয়া ৰেডি হৈছোঁ। এতিয়া আমি ক'ৰবাত যাম, ভণ্টি মই বজাৰ যাবলৈ ওলাইছোঁ। কিমান হয় কিমান হয়? নহয়, এক্সাম হ'ল মোৰ। এক্সাম হৈও ৰিজাল্ট ওলালে হ'ল। চলো। সৰু বজাৰ কেইটামান কৰিবলৈ আছিলে, কৰি আহিলোঁ। এইখিনি মোৰো এটা বস্তু ভাল লাগিলে, মই ল'লোঁ। এইটো ল'লোঁ দোকানত, তাত ভালে লাগি আছিলে। এতিয়া অলপমান কিবা লাগিছে, এই ৰাফ ইউজ কাৰণে চলি যাব। ভণ্টিয়ে সেইফালে মাংস বনাই আছে, আজি ভণ্টিক বনাবলৈ দিলোঁ। এইটো ৰুমত মই আগত থাকিছিলোঁ, 3 বছৰ থাকিলোঁ ইয়াত মই। তেতিয়া ভণ্টি মই থাকিছিলোঁ, এতিয়া ভণ্টি পূৰা মোবাইলত বিজি। ভাত খাই মেলি আজৰি হ'লোঁ, ভাত খোৱাটো ভিডিঅ' কৰা নহ'ল। ভণ্টিয়ে পূৰা ৰুমবোৰ চফা কৰাত 1 নম্বৰ। যেতিয়া মই ভণ্টিৰ লগত থাকিছিলোঁ তেতিয়া ভণ্টি অলপো ৰুমবোৰ চফা নকৰিছিলে, চব ময়ে কৰিছিলোঁ। আৰু এতিয়া পূৰা একদম ৰুমবোৰ চফা কৰি দেখাই আছে তাই। আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।